আজি অতদিন হ'ল এখন ভোজ খাব পৰা নাই এই দাঁতত খাহীৰ মাংস লাগাই নাই এখন ভোজ খাব পাৰিলি বেলেগৰ ভোজ নহয় ধন 13 দিন পিছত ৰাইজে তোৰহে ভোজ খাব শুনিয়ে তই মই যাম আৰু তোক নিব আহিছো ক'ৰ পৰা পাগলাটো ঘুমিলি তই হা এই গেটখান মাৰা আছিল দেখো এই বেলচিয়া চেলচিয়া লৈ কি কৰিব আহিছা তই গু পেলাব আহিছা নেকি গু নহয় তোৰ দৰে গু কিছুমানক এই পৃথিৱীৰ পৰা পেলাব আছো আৰু এই বেলচেৰি তোক ডাইৰেক্ট নৰক পঠাই দিম তোক দেখো কেনে দেখিয়ে তোক দেখো চুলি তুলি গিলা পাকৰা পাকৰি দেখো হা তাৰ দাড়ি চা আধা পকা আধা কেঁচা আৰু কি বোলে জন্দুত তোক দেখো বিগ্ৰেড চিনেমাৰ ভূতটো হেন পায় এই অতম মনুষ্য ইমান আলতু ফালতু কথা বাদ দি বল মোৰ লগত এই মানুহ মৰলিহি নেই মই মৰছো নেকি হা এই অতম মৰা নাই বিশ্বাস হোৱা নাই এই চাওঁ মই দেখো মিঠাই কেৰেলাৰ ভিডিঅ' চাই আছিলো কেনেকে মৰলো মই মূৰ্খ মানৱ এই মিঠাই কেৰেলাৰ ভিডিঅ' চাই হাঁহি পেটত নাৰী ছিঙি মৰিছা তই এতিয়া বল মোৰ লগত মই নাযাওঁ এই মোৰ পৃথিৱীখনত বহুত কাম কৰিব লগা আছে গম পাই না এতিয়া মই নাযাওঁ যাৱাতোন তই যাবাই লাগিব তোৰ কোনো নিস্তাৰ নাই তথাপি তই টেকেনে চলি ভয়াও লাগে জমলিও আমাৰো এটা হাৰ্ট আছে তোক মই এটা চান্স দিবা পাৰোঁ কি চান্স তোক মই এটা ভাল সুযোগ দিছোঁ তই মোক এনেকুৱা এটা প্ৰশ্ন সুধিব লাগিব যিটো প্ৰশ্নৰ উত্তৰ মোৰ তাত নাই আৰু তেতিয়াহে তই মুক্তি পাবি আৰু যিদিনা বিচাৰা তোৰ কথা মতেহে মই তোক নিব আহিম প্ৰশ্ন সুধিব লাগিব ন 1 মিনিট এতিয়া প্ৰশ্নটো হ'ল এই চালনীখনৰ কোনটো ফুটাৰে মই আপোনাক চাই আছো ক্ষমতাৰ আমাৰ তোক আব্ৰা বুলি ভাবিছিলোঁ তইতো সাংঘাতিক চুতুৰে বেটা এই পৃথিৱীত তোৰ নিচিনা চুতুৰ ব্যক্তিৰ প্ৰয়োজন আছে দে মই মোৰ কথা ৰাখিলোঁ তই কচোন এতিয়া তোক মই কোনদিনে নিব আহিম মাৰি আপুনি মোক সলমান খানৰ বিয়াৰ পিছদিনাই নিবে চতুৰ বালক অমৰ হোৱাৰ ইচ্ছা নতৰো